বা মলফা তই বৰ ধুনীয়া ঘৰ এটা বনাই থৈছ দেই হাবিৰ মাজত। এই নাই কেতিয়াবা খৰি কাটোতে গধূলি হৈ যায় ন, থাকিবৰ কাৰণে এনেই বনাই লৈছোঁ আৰু আহিবি কেতিয়াবা মাল চাল খাই মেলি ইয়াতে শুই থাকিবলৈ। নাই মোৰ হাবিৰ মাজত থাকিবলৈ ৰাতি ভয় লাগে, নাথাকোঁ মই। তই পাৰিবি, তই থাকিবি। ইমান ভয়? মই দেখোন থাকোঁ ইয়াত, একো নোলায় নহয়। নাই কেতিয়া কি হৈ যায় কোনো গম নাপায়। হ'ব দে, মই এতিয়া যাওঁ। যা আকৌ কেতিয়াবা আহিলে এইফালে সোমাই যাবি। যাওঁ বাৰু। বাঘ বলা। এই বিহাৰী বাবু তই ঠিকেই কৈছিলি, কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। এই বাঘটো ক'ৰ পৰা আহিলে ৰে ইয়াত। যা মই তোক কি কৰিলোঁ যা। এইটো দেখোন গছত উঠিব লৈছে। এই ভগৱান আজ বাচালি, আৰু জিন্দাগীতে এই ঘৰটোলৈ নাহোঁ আৰু মই আজি বচাই লওঁ পাব। এতিয়া এই হাবিখনত কাক বিচাৰি পাম, মাতিবলৈ এটা মানুহ নাপাওঁ ইয়াত। আৰু এইডাল নোযোৱাও হ'ল নহয়, আজি গোটেই ৰাতিটো ইয়াতে কটাব লাগিব চাগে। টাইগাৰ বাবু যাওঁ না যাওঁ, ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই ৰে, যা না। এইডাল দেখোন বহিয়ে থাকিলে, মানে মোক খাইহে যাম বুলি চিন্তা কৰিলে নেকি? নাই ময়ো নামি যোৱাত নাই, গোটেই জীৱন লাগিলে ইয়াতে থিয় হৈ থাকিম। ছাৰ এইটো চাই লওক। ৱাও বিউটিফুল। নাই ই একো নকৰে। ঠিকে আছে। ফিল্টাৰটো ওলাইলে মজাই বেলেগ। তাকে মনটো কিবা ফ্ৰী হৈ যায়। তোমালোকে এটা কথা শুনিছা নাই? গাঁৱৰ সকলো মুখতে নহয় কি কথা বাৰু? ওচৰৰ জংঘলখনতে বাঘ সোমাই আছেহি। হয় নেকি? পিছে কাৰোবাক কিবা কৰিলে নেকি বাঘটোৱে? এই নিউজত দিছিলে কালি, মই চাইছিলোঁ, ইমান মন নকৰিলোঁ, তথাপিও অলপ চলপ শুনিলোঁ। কিবা ফৰেষ্ট বেটেলিয়ান এটা, তাৰপিছত টুৰিষ্ট গাৰ্ড দুটা আহিছিলে পায়, সেই দুটাকে মাৰি মেলি বাঘটোৱে পেলাই থৈ দিছিলে জংঘলত। বৰ ডাঙৰ কথা হৈছে নহয়। আমাৰ গাঁৱত নোসোমালেহি আছে, তাৰ আগতে আমি কিবা এটা কৰিব লাগিব। ব'লা কাইলৈ জংঘল ফালৰ পৰা আহোঁগৈ, কিজানি আমি বাঘটোক লগেই পাওঁ। ব'লক গাঁৱৰ ভিতৰত নহাৰ আগতে আমি তাক মাৰি খতম দিব লাগিব। কাইলৈ ৰাতিপুৱা তেন্তে ওলাই আহিবা চব। সেইখন জংঘলতে আছে সি বাঘটো বোলে, তোমালোকে আগফালে ভালদৰে চাই মেলি যাবা আকৌ। মুখত শুনিছিলোঁ বিহাৰী আৰু মলফা পাহাৰলৈ আহিছিলে, এতিয়ালৈকে ঘৰলৈ উভতিয়ে যোৱা নাই বোলে। সিহঁতকো বিচাৰি নিব লাগিব। হয় নেকি? তেনেহ'লে বিচাৰি লৈ যাব লাগিব সিহঁতকো। চামগৈ বোলা। সেইবিলাক আহি আমাৰ গাঁৱলৈ যেতিয়া আছে গুলিয়াই দিয়ক। বাঘৰ খেল খতম। সেইবিলাকে আপোনাক মানিব লাগিব কিন্তু দেই। একে জাপে উৰি অহা বাঘটো আপুনি 1 ছেকেণ্ডত উৰাই দিলে। নাই, হাতত বন্দুক থাকিলেনো কিহৰ ভয়। ব'লা এতিয়া মলফাহঁতক বিচাৰি যাওঁ। পিছে বাঘ আৰু থাকিব পাৰে, আমি নাজানো নহয় কিমানটা বাঘ আছে ইয়াত ভালদৰে। আপুনি ঠিকেই কৈছে। ব'লা এতিয়া। এইটো নোযোৱাই হ'ল আৰু। কোনোবা আছে নেকি? কোনোবা ইয়াত হেল্প। মোবাইলটো থৈ আহিলোঁ নহয়, আজিহে এইবোৰ হ'ল আৰু। এইটো উঠি গ'ল যে, মোৰ কথা শুনি উঠিলে হয়। নাই টাইগাৰ বাবু তই যাগে যা না, যাগে যা। খাইতো একো নাপাওঁ, এতিয়া মোৰ পেট চেট চব খালী হৈ আছে, তই যাগে যা না। ভাতেই খাব পৰা নাই। এইডাল জঁপিয়াইছে দেখোন। নাই তই মোক ধৰিব নোৱাৰ যেতিয়ালৈকে মই এই ওপৰত উঠি আছোঁ। সেইকেইটা ভেবেলা এতিয়া আহিছে, তোক এতিয়া খতম দিলে আৰু। ভেবেলা এইপিনে আছোঁ মই কৈছিলোঁচোন আৰু বাঘ থাকিব বুলি। পিছে মলফা তই অকলে ইয়াত, আৰু বিহাৰী ক'ত? এই বিহাৰীক জিন্দা খাই দিলে। মজা ভেবেলা মজা। আৰু আছে নেকি ইয়াত? নাই এই মোক গোটেই দিনটো ইয়াতে উঠাই থ'লে, ই তলতে আছিলে, মই নামি যাবলৈও পোৱা নাছিলোঁ। আৰু বিহাৰী ইয়ালৈ আহিছিলে, ইয়াক জিন্দা খাই দিলে মোৰ মুখৰ আগত। ঠিক আছে যাওঁ আহক এতিয়া। বল বাচি গ'লো।